নমস্কাৰ মই ডায়েটিশিয়ান সাজমিন আমি আহি এতিয়া 75th ইন্ডিপেন্ডেন্স ডে সেলিব্ৰেট কৰিবলৈ ওলাইছো যিসকল বীৰৰ কাৰণে যিসকল শহীদৰ কাৰণে আমি আজি এই দিনটো পালন কৰিবলৈ পাইছো মই আজি তেওঁলোকলৈ সহস্ৰ প্ৰণাম জনাইছো এই কোভিডৰ মাজত এই স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আমি বেছিকৈতো বাহিৰত ওলাই যাব নোৱাৰো আগৰ দৰে বাহিৰত গৈ ফুৰ্তি কৰিব নোৱাৰো তথাপিতো কোভিডৰ নীতি নিয়ম পালন কৰি যিখিনি কৰিব পাৰো আমি নিশ্চয় কৰিম কিন্তু তাৰ উপৰিও আহকচোন আমি এটা টেস্টি আৰু হেলদি স্বাধীনতা দিৱসৰ উপলক্ষে এটা ৰেচিপি বনাও এবাৰ এটা মিঠা বনাও তিনি ৰকমৰ হালৱা বনাম গাজৰৰ হালৱা কালাকান হালৱা আৰু এটা গ্ৰীণ হালৱা কিহেৰে বনাম বাৰু এই গ্ৰীণ হালৱা আমি কিন্তু কোটো একো ৰং ব্যৱহাৰ নকৰো কোনো ধৰণৰ আৰ্টিফিশিয়াল কালাৰ ব্যৱহাৰ নকৰো এই যে আমি তিনি ৰকমৰ হালৱা বনাম যে এই তিনিটা হালৱাই কিন্তু আপোনাৰ সম্পূৰ্ণভাৱে স্বাস্থ্যৰ বাবে উপযোগী হ'ব একেবাৰে হেলদি হ'ব হেহে আমি ইয়াত সকলোবোৰ হেলদি উপাদান ব্যৱহাৰ কৰিম প্ৰথমতে আমি বনাম গাজৰৰ হালৱা আৰু গাজৰৰ লগত আমি ব্যৱহাৰ কৰিম অলপমান মিল্ক পাউডাৰ আৰু চেনি চেনিটোত থাকিব আপোনাৰ কাৰ্বোহাইড্ৰেটস গাজৰত পাব ভিটামিনছ মিনাৰেলছ আৰু তেনেদৰে তাৰ পিছত আমি বনাম কালাকান হালৱাটো বনাবৰ কাৰণে আমি ব্যৱহাৰ কৰিম পনীৰৰ পৰা আপোনালোকে পাব প্ৰটিন যথেষ্ট পৰিমাণে প্ৰটিন পাব তাৰ লগতে আমি অলপ গাখীৰো ব্যৱহাৰ কৰিম আৰু তাৰ পিছত আমি গ্ৰীণ হালৱা বনাম গ্ৰীণ হালৱাত আমি ব্যৱহাৰ কৰিম পালেং শাক আৰু পালেং শাকৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে গতিকে এই ওভাৰঅল এইটো এটা আপোনাৰ সম্পূৰ্ণ গুটেগিটা ফুড গ্ৰুপৰ বস্তু থকা এটা হেলদি হালৱা হ'ব কাৰণ বনাও এইকিটা এই গাজৰৰ হালৱা বনাবৰ কাৰণে প্ৰথমতে আমি ইয়া গাজৰখিনি গ্ৰেট কৰি লৈছো ইয়া কেটামান ইলাচি মিল্ক পাউডাৰ ৰিফাইন্ড অইল আৰু চেনি এইকিটা বস্তুই লাগিব মাত্ৰ এতিয়া আমি বলক আৰম্ভ কৰো প্ৰথমতে এতিয়া আমি গ্যাসটো জ্বলাই ললো আৰু 1 চামুচ 2 চামুচ 3 চামুচ তেল দিছো ইয়াত দিলো মই এতিয়া এই তিনটা থেতালি লোৱা ইলাচি তেলখিনি ভালকে গৰম হৈছে গতিকে এতিয়া মই তাত এই গ্ৰেট কৰি লোৱা গাজৰ দিম ইয়া প্ৰথমতে দিছো আপোনাৰ ইয়া 1 কাপ অলপ কমাই দিও দিলু আৰু 1 কাপ ইয়া 2 কাপ দিলু কে লৰাই দিলু ইয়া দেখিছে আপোনালোকে ফ্ৰাই কৰাৰ পিছত গাজৰখিনি একেবাৰে কমি আহিলে 2 কাপ গাজৰ ইয়া প্ৰায় 1 কাপ মান হৈ গৈ কমি পেলাই ফ্ৰাই কৰাৰ পিছত এতিয়া মই তাত চেনি দিম প্ৰায় 1 কাপৰ 4 ভাগৰ এভাগ এতিয়া মই ইয়াত অকমান কাটি লোৱা বাদাম দিছো আলমন্ডস দিছো আৰু কেটামান কাজু দিলো একিটা অপচনেল হয় সেই কাৰণে ইনগ্ৰেডিয়েন্টস দেখুৱা হোৱা নাছিলে আপুনি ইচ্ছা কৰিলে তাতে কিসমিসও দিব পাৰে আৰু ইয়াত দিম এতিয়া মই অলপমান মিল্ক পাউডাৰ এয়া 1 চামুচ দিলো 1 টিস্পুন আৰু 1 টিস্পুন মিল্ক পাউডাৰ দিলো আৰু ভালদৰে এইদৰে লৰাই দিম দেখিছে এতিয়া গাজৰখিনি একেবাৰে গলি কোমল হৈ গল কিন্তু অলপ পানী ধৰণৰ হৈ আছে গতিকে আমি ইয়াত আৰু 1 চামুচ মিল্ক পাউডাৰ দি দিম এইদৰে বনোৱা গাজৰৰ হালৱাটো কেৱল হেৰিৰ কাৰণেই নহয় সৰু ল'ৰা-ছোৱালী নহয় ডাঙৰেও খাব পাৰিব আৰু আপুনি ইয়াত চেনি হলনি সুগাৰ ফ্ৰীও ইউজ কৰিব পাৰে হৈ গ'ল এতিয়া আমি গ্যাসটো বন্ধ কৰি দিম এইদৰে এটা স্কুৱেৰ কন্টেইনাৰত মই এনেকুৱা এটা কন্টেইনাৰ ললো স্কুৱেৰ কন্টেইনাৰটোৰ ভিতৰ ফালে এখন কাগজ দি ললো যেনেকৈ কেক বনাবলৈ লওঁ তেনেকৈ দি ললো লৈ পেলাই এই ইয়াৰ ভিতৰত এতিয়া গাজৰৰ হালৱাখিনি এটা লেয়াৰ দিলো দি পেলাই এতিয়া মই এখিনি ওপৰটো ফ্ল্যাট কৰি এতিয়া মই অলপ সময় ফ্ৰিজত থৈ দিম 5 মিনিট 10 মিনিট মান ফ্ৰিজত থৈ দিম এবাৰ আমি বনাম কালাকান হালৱাৰ কাৰণে প্ৰথমতে আমাক লাগিব ইয়া
পনীৰখিনি মই অকণমান কুহুমীয়া গৰম পানীত তিয়াই থৈছিলোঁ অলপ সময় কোমল হ'বৰ বাবে তাৰ লগতে আমাক লাগিব গাখীৰ চেনি মিল্ক পাউডাৰ আৰু কেইটামান ইলাচি চেনিৰ হলনি আপুনি ডাঙৰ মানুহৰ কাৰণে বনালে আপুনি সুগাৰ ফ্ৰী ইউজ কৰিব পাৰে এই কালাকান হালৱা বনাবৰ বাবে প্ৰথমতে আমি ইয়াত গাখীৰ দিম আধা কাপ মানে প্ৰায় 100 ml মই আধা কাপ গাখীৰ ইয়াত দিলোঁ আৰু তাতে দুটা ইলাচি অলপ থেতেলাই দি দিছোঁ তাৰপিছত তাতে দিম মই এই যে পনীৰ আমি ভিজাই থৈছিলোঁ সেই পনীৰখিনি এয়া মই ক্ৰাশ কৰি ললোঁ এইদৰে গুৰি কৰি ললোঁ ইয়াত প্ৰায় 100 গ্ৰামছ পনীৰ আছে এতিয়া এই পনীৰখিনি মই এই গাখীৰত দি দিম এয়া এইদৰে এতিয়া পনীৰ আৰু গাখীৰখিনি একেলগে ভালদৰে উতলিছে এই উতলাৰ পিছত এতিয়া মই ইয়াত অকণমান চেনি দিম এয়া 1 টেবুলস্পুন দিলোঁ আৰু হাফ টেবুলস্পুন দিম কাৰণ এইটো বেছি মিঠা হ'লে ভাল নালাগিব এবাৰ লৰাই দিওঁ আৰু এইদৰে এতিয়া আমি অকণমান পানীটো শুকাই যাবলৈ দিম এয়া দেখিছে আমাৰ গাখীৰখিনি একেবাৰে শুকাই আহিলে এতিয়া এইটো ষ্টেজত এনেকুৱা অলপ আছে আৰু পানী এনেকুৱা প্ৰায় কালাকান্দৰ কনসিস্টেন্সি আহিছে এই ষ্টেজতে আপুনি নমাই মানে এখন প্লেটত বা কিবা এখনত ভালকৈ উলিয়াই পেলাই যদি ঠাণ্ডা হ'লে কাটি দিয়ে এইটো কালাকান্দৰ নিচিনাও খাব পাৰিব কিন্তু মই এতিয়া ইয়াতে অকণমান এই 2 চামুচ 2 টিস্পুন মিল্ক পাউডাৰ দিলোঁ দি এতিয়া গেছটো অকণমান বঢ়াই দিলোঁ 1 ছেকেণ্ড 2 ছেকেণ্ডৰ কাৰণে আৰু এতিয়া গেছটো অফ কৰি দিম আমাৰ কালাকান হালৱা ৰেডি ইয়াতে দিম মই কেইটামান খিচমিচ এতিয়া মই এই বনাই লোৱা কালাকান হালৱাটো অথনি যে ফ্ৰিজত থৈছিলোঁ গাজৰৰ হালৱা তাৰ ওপৰতে আৰু এটা লেয়াৰ কৰি দি দিম এইদৰে তাৰপিছত পুনৰ ফ্ৰিজত ঠাণ্ডা হ'বলৈ দিম সেট হ'বলৈ দিম